হেল্ল' ফ্ৰেণ্ডছ। বৰ্তমান অসমৰ বিভিন্ন প্ৰান্তৰ যিসকল পৰীক্ষাৰ্থী আছে, যিবিলাক অসমৰ কম্পিটিটিভ এক্সাম হয়, সেই এক্সামবিলাক যিসকলে এপ্লাই হ'ম বুলি ভাবি আছে, তেওঁলোকে যথেষ্ট প্ৰস্তুতি চলাই আছে। কিন্তু তেওঁলোকৰ প্ৰস্তুতিৰ মাজতে কিছুমান মনত প্ৰশ্নৰ উদয় হয়তো প্ৰত্যেকগৰাকী কেণ্ডিডেটৰ হ'ব পাৰে যে ইমান ভাষ্ট চিলেবাছ, মানে কোনো ডেফিনিট চিলেবাছ এখন আমি বিচাৰি যোৱাটো যথেষ্ট কষ্টকৰ এই এক্সামবিলাকৰ কাৰণে। সেইকাৰণে আমি ক'ৰ পৰা পঢ়িম, কেনেকৈ পঢ়িম, ক'ৰ পৰা আৰম্ভ কৰিম, যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। ইয়াৰ একমাত্ৰ সমাধানটো হৈছে যে আমি অসমৰ যিবিলাক প্ৰতিযোগিতামূলক পৰীক্ষা হয়, তাৰ যিবিলাক প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ, সেই পেপাৰখিনি যদি আমি এনালাইচিছ কৰিবলৈ আৰম্ভ কৰোঁ, তেতিয়া আমি তাত দেখা পাম যে সেই যিবিলাক কুৱেশ্যন আহিছে, সেই কুৱেশ্যনবিলাক মানে কোনবোৰ টপিকৰ পৰা, কোনবোৰ এৰিয়াৰ পৰা কুৱেশ্যনবিলাক সোধা হৈছে। গতিকে সেই এৰিয়াবিলাক ফাইণ্ড আউট কৰাটো আমাৰ 1 নম্বৰ কাম। গতিকে আমি সেই এৰিয়াবিলাক যদি ফাইণ্ড আউট কৰিব পাৰোঁ, তেতিয়া আমি নিশ্চয়কৈ এখন আমি চিলেবাছ নিজাববীয়াকৈ তৈয়াৰ কৰি ল'ব পাৰিম। গতিকে সেই প্ৰশ্নবিলাকে ফ'কাছ কৰা বা এই এক্সামবিলাকে ফ'কাছ কৰা এটা টপিক হৈছে ব্ৰহ্মপুত্ৰ ৰিভাৰ ছিষ্টেম, তাৰমানে ব্ৰহ্মপুত্ৰ নদীখন বা অসমৰ নদ নদী, ৰিভাৰ ছিষ্টেম অফ আছাম। তাৰে দুখন অসমৰ প্ৰধান নদী আছে, এখন হৈছে ব্ৰহ্মপুত্ৰ আৰু অন্যখন হৈছে বৰাক। আজি ব্ৰহ্মপুত্ৰ ৰিভাৰ ছিষ্টেমৰ বিষয়ে আলোচনা কৰিম। ব্ৰহ্মপুত্ৰ নদীত অসংখ্য জান-জুৰি, নদ-নদী বৈ আহি মিলিছে। এতিয়া ব্ৰহ্মপুত্ৰ য'ত উৎস হৈছে, উৎসটো আমি চাম। উৎপত্তি হোৱাৰ পৰা একেবাৰে মোহনালৈকে যাওঁতে, মানে য'ত ব্ৰহ্মপুত্ৰই নিজৰ পানীখিনি এৰিছেগৈ যিখন সাগৰত। গতিকে সেই গোটেই পথছোৱাত কেৱল ব্ৰহ্মপুত্ৰই নিজৰ পানীখিনি লৈ নাযায়, বিভিন্ন নদ-নদী, উপনদী, জান-জুৰি আদিৰ পানীবিলাকো ব্ৰহ্মপুত্ৰত পৰেহি। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহে তিব্বত, অৰুণাচল, নাগালেণ্ড, অসম, মেঘালয়, ভূটান, ছিকিম, পশ্চিমবংগ, বাংলাদেশ আদি কিছু অংশৰ পৰা জল আহৰণ কৰে। গতিকে এই যিসমূহ আমি ঠাই পাইছোঁ, তিব্বত এই অঞ্চলটো চীনৰ, অৰুণাচল ভাৰতৰ ৰাজ্য, নাগালেণ্ড, অসম, মেঘালয়, ভূটান, ছিকিম, পশ্চিমবংগ আৰু বাংলাদেশৰ যিসমূহ অংশৰ পৰা বিভিন্ন নদ-নদী, জান-জুৰি আহি ব্ৰহ্মপুত্ৰ নদীত পৰেহি। আৰু আমি সেই ঠাইখিনি, যি ঠাইৰ পৰা সেই নদ-নদীবোৰ আহে, সেই ঠাইখিনিকে ব্ৰহ্মপুত্ৰৰ অৱবাহিকা, ব্ৰহ্মপুত্ৰ ৰিভাৰ বেচিন বুলি কওঁ। এতিয়া উৎসৰ পৰা মোহনালৈকে ব্ৰহ্মপুত্ৰৰ দৈৰ্ঘ্য হৈছে প্ৰায় 2609 কিলোমিটাৰ। ব্ৰহ্মপুত্ৰ অসম অংশৰ প্ৰাচীন নাম আছিল লৌহিত্য আৰু পাছলৈ লুইত বুলিও জানে। এছিয়াৰ ভিতৰতে আটাইতকৈ দীঘল নদী ব্ৰহ্মপুত্ৰ, আৰু ব্ৰহ্মপুত্ৰ নদীখন পঞ্চমখন বৃহৎ নদী আৰু পঞ্চদশখন দীৰ্ঘতম নদী। এতিয়া বৃহৎ নদী আৰু দীৰ্ঘতম নদীৰ মাজত পাৰ্থক্য আছে। যিবিলাক নদীয়ে মানে বহল হয়, মানে সিহঁতৰ যিটো প্ৰস্থ সেইটো বহল হয়, সিহঁতি অধিক পানী কেৰি কৰিব পাৰে, সেইবিলাক হৈছে বৃহৎ নদী। আৰু যিবিলাকৰ দৈৰ্ঘ্যটো, লেংথটো বেছি, সেইবিলাক হৈছে দীৰ্ঘতম নদী। গতিকে ব্ৰহ্মপুত্ৰ নদীৰ কথা যদি কওঁ, সেই ব্ৰহ্মপুত্ৰ নদীখন এখন বৃহৎ নদী আৰু সেইখন বিশ্বৰ ভিতৰতে পঞ্চমখন বৃহৎ নদী। কিন্তু দীৰ্ঘতম নদীৰ ক্ষেত্ৰত ইয়াৰ যিটো পজিশ্যন, সেইটো হৈছে 15 সংখ্যক দীৰ্ঘতম নদী হৈছে ব্ৰহ্মপুত্ৰ। তথ্য অনুসৰি তিব্বতৰ কৈলাশ পৰ্বতৰ ওচৰৰ তামছুক খামলা চুৰটেন, এই তামছুক খামলা চুৰটেন নামৰ ঠাইত চেমা য়ুং ডুং নামৰ এটা হিমবাহ আছে,
যিটোৰ পৰাই ব্ৰহ্মপুত্ৰ নৈখন উৎপত্তি হৈছে আৰু এই শৃংগটোৰ উচ্চতা সাগৰ পৃষ্ঠৰ পৰা ৫,১৫০ মিটাৰ। ভাৰতৰ ৰাজ্য অৰুণাচল, অসম, মেঘালয়ৰ মাজেদি নৈখন বৈ আহিছে। এতিয়া কথা হ'ল কি যে ব্ৰহ্মপুত্ৰখন কেৱল এই অসম, অৰুণাচল, মেঘালয়ৰ মাজেদি বৈ যোৱাটোৱে নহয়, বাংলাদেশ আৰু চীনৰ মাজেদিও বৈ গৈছে, কিন্তু সেইকেইখন ভাৰতৰ ৰাজ্য নহয়, এইকেইখন বেলেগ দেশ। আমি কৈছোঁ যে ভাৰতৰ ৰাজ্য। আৰু নদীখনে ভাৰত আৰু বাংলাদেশৰ মাজত সীমা নিৰ্ধাৰণ কৰিছে আৰু শেষত বংগোপসাগৰত পৰিছে। এতিয়া আমি দেখিবলৈ পাইছোঁ, আমি যদি লক্ষ্য কৰোঁ তেতিয়া আমি ইয়াতে দেখিবলৈ পাম। আমি যদি মেপ এখন চাওঁ, ইয়াতে এইখন মেপ যদি আমি লক্ষ্য কৰোঁ, ঠিক আছে, এই মেপখন যদি আমি প্ৰত্যক্ষ কৰোঁ, এতিয়া আমি ইয়াতে দেখিবলৈ পাম যে এই ব্ৰহ্মপুত্ৰ নদীখন আহিছে, এইখন ব্ৰহ্মপুত্ৰ নদী। এই অংশখিনি বাংলাদেশ, আমি জানো এইখিনি অংশ বাংলাদেশৰ অংশ। এই অংশটো ভাৰতৰ, এই মেঘালয় যে আছে, তাৰপিছতে এই পশ্চিমবংগ যে আছে, এইখিনি অংশ ভাৰতৰ। গতিকে এই অংশটো ভাৰতৰ অংশ, এইখিনি ভাৰতৰ অংশ। গতিকে এই ব্ৰহ্মপুত্ৰ নদীখনে বাংলাদেশ আৰু ভাৰতৰ মাজত সীমাৰ নিচিনা কাম কৰিছে। সেই কথাটোকে কোৱা হৈছে। এইখন ভাৰতৰ আটাইতকৈ দীঘল নদী। ব্ৰহ্মপুত্ৰখন ভাৰতৰ আটাইতকৈ দীঘল নদী। অসম, অৰুণাচল, বিহাৰ আৰু পশ্চিমবংগ ৰাজ্যত জলসিঞ্চনৰ এক গুৰুত্বপূৰ্ণ উৎস। তাৰমানে এই যিকেইখন ৰাজ্যৰ কথা কোৱা হৈছে যে অসম, অৰুণাচল, বিহাৰ, পশ্চিমবংগ, এই ৰাজ্যত ব্ৰহ্মপুত্ৰ নদীয়ে যিখিনি পানী কঢ়িয়াই আনিছে, সেই পানীখিনিয়ে যথেষ্ট তাত উপকাৰিতা সাধন কৰে, তাৰমানে জলসিঞ্চনৰ ব্যৱস্থা কৰে। আকৌ কোৱা হৈছে যে ই গংগা ব-দ্বীপৰ অন্যতম প্ৰধান নদী। এতিয়া ব-দ্বীপ বুলি যে কোৱা হ'ল, আমি হয়তো আগতে পঢ়িছোঁ ব-দ্বীপৰ বিষয়ে, কিন্তু আমি পাহৰিব পাৰোঁ, কাৰণ ব-দ্বীপ পঢ়া আমাৰ যথেষ্ট দিন হ'ল নহয় জানো। আৰু এই ব-দ্বীপটোক ইংলিছত কয় ডেল্টা বুলি। আমি ব-দ্বীপ বুজিবলৈ হ'লে এই মেপখন চালেই হ'ল। আচলতে কোনবিলাক নদীয়ে ব-দ্বীপ ফৰ্মেশ্যন কৰে সেইটো জনাটো প্ৰয়োজন। যিবিলাক দীৰ্ঘতম নদী থাকে, মানে অত্যাধিক দূৰত্ব যিবিলাকে অতিক্ৰম কৰে, সেই নদীবিলাকে সাধাৰণতে ব-দ্বীপ বা ডেল্টা ফৰ্মেশ্যন কৰে। এতিয়া এইফালৰ পৰা তিব্বত, অৰুণাচল, অসম হৈ আহি আছে ব্ৰহ্মপুত্ৰ, আৰু এইফালৰ পৰা উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিমবংগ হৈ আহিছে গংগা। এতিয়া এই গংগা আৰু ব্ৰহ্মপুত্ৰৰ যেতিয়া মিলন হ'ল, তাৰ পাছতে ইহঁতি গৈ পৰিছেগৈ বে অফ বেংগলত, তাৰমানে বংগোপসাগৰত পৰিছে। এতিয়া এই দীৰ্ঘতম নদী ব্ৰহ্মপুত্ৰই হওক বা গংগাই হওক, ইহঁতে কি কৰিছে, ইহঁতৰ গোটেই ৰাস্তাটোত বিভিন্ন ছেডিমেণ্ট কঢ়িয়াই লৈ আনিছে। ছেডিমেণ্ট মানে আন একো নহয়, আমি পলস বুলি কওঁ, বালি, শিল, মাটি, সেইবিলাক যে কঢ়িয়াই আনিছে, এই সাগৰত পৰাৰ আগে আগে ইহঁতে কি কৰিব, সেই ছেডিমেণ্টবিলাক জমা কৰিব। আৰু সেই ছেডিমেণ্টবিলাক জমা কৰাৰ কাৰণে ইয়াত এটা ডেল্টা ফৰ্মেশ্যন হ'ব, যাক আমি ব-দ্বীপ বুলি কওঁ। ব আখৰটোৰ নিচিনা, সেইকাৰণে ব-দ্বীপ বুলি কোৱা হয়। এতিয়া এই গংগা যিটো ডেল্টা, গংগা ব্ৰহ্মপুত্ৰ ডেল্টা, তাত এখন সুন্দৰ প্ৰাকৃতিক পৰিৱেশ, এটা সুন্দৰ কি বুলি ক'ব লাগিব আমি, দ্বীপ বা আইলেণ্ড ফৰ্মেশ্যন হৈছে, যিটোক সুন্দৰবন ডেল্টা বুলি কয়। তাত বহুত এনডেঞ্জাৰ্ড স্পেচিছ পোৱা যায়, বিভিন্ন জীৱ জন্তু পোৱা যায়। এখন সংৰক্ষিত বনাঞ্চল হয়। আৰু এই সুন্দৰবন ডেল্টাতে আমাৰ যিটো এনডেঞ্জাৰ্ড স্পেচিছ, ৰয়েল বেংগল টাইগাৰ বুলি যিটো কয়, ৰয়েল বেংগল টাইগাৰ, সেইটো এই সুন্দৰবন ডেল্টাত পোৱা যায়। আৰু এই সুন্দৰবন ডেল্টা অৱস্থিত হৈ আছে পশ্চিমবংগ ৰাজ্যত। ঠিক আছে, তাৰ পাছতে কি কোৱা হৈছে যে নদীখন ইয়াৰ শক্তিশালী আৰু অপ্ৰত্যাশিত প্ৰবাহৰ বাবে জনাজাত। শক্তিশালী আৰু অপ্ৰত্যাশিত প্ৰবাহৰ বাবে জনাজাত, তাৰমানে ইয়াৰ নদীখনৰ যিটো প্ৰবাহ, যিটো গতিবেগ, সেইটো বহুত বেছি, আৰু তাৰ কাৰণেই বাৰিষাৰ সময়ত নদী
মাটিত বানপানীৰ প্ৰকোপ বৃদ্ধি হয় আৰু বানপানীৰ প্ৰকোপ যেতিয়া বৃদ্ধি হয় তাৰ নৈৰ যিবিলাক দাঁতিকাষৰীয়া অঞ্চল আছে সেই নৈৰ দাঁতিকাষৰীয়া অঞ্চলবিলাকত ব্যাপক ক্ষতি সাধন হয় বুলি কৈছে যথেষ্ট ক্ষতি সাধন হয় আমি প্ৰত্যেক বছৰে নিউজত আমি সেইটো পাওঁ যে অসমৰ বিশেষকৈ সেইফালে আমাৰ উজনি ধুবুৰী ধেমাজি তিনিচুকীয়া সেইবিলাকত কেনেকুৱা বানপানী হয় আমি সেইখিনি পাই আছোঁ নদীখনক বিভিন্ন ঠাইত বিভিন্ন নামেৰে জনা যায় তিব্বত প্ৰান্তত ইয়াক ইয়াৰলুং চাংপো নামেৰে জনা যায় আৰু অৰুণাচলত প্ৰৱেশ কৰোঁতে ইয়াক চিয়াং নামেৰে জনা যায় পাছিঘাটেৰে অসমত প্ৰৱেশ কৰোঁতে দিহাং নামেৰে জনা যায় আৰু স্থানীয় বড়ো ভাষাত দৈমা বা বাৰ্লুং বুথুৰ বুলি কোৱা হয় এতিয়া এই নদীখন যেতিয়া তিব্বত প্ৰান্তৰ পৰা ওলাই আহিছে মই অকণমান দেখুৱাই দিব বিচাৰিছোঁ এতিয়া এই মেপখনৰ থ্ৰুদি আমি এইখিনি কথা বুজিব পাৰোঁ আমি ধৰি ল'ম এইখন হিমালয় বুলি আমি ধৰি লৈছোঁ এই হিমালয়তে আছে আমাৰ কৈলাশ কৈলাশ পৰ্বত সেই কৈলাশৰ ওচৰতে যিটো মানসৰোবৰ আছে সেই মানসৰোবৰতে আছে আমাৰ এই যিটো নাম কোৱা হৈছে যে তিব্বত প্ৰান্তত ইয়াৰলুং চাংপো আমিতো দেখিছোঁ ইয়াৰলুং চাংপো গতিকে এই যিটো ইয়াৰলুং চাংপো আছে ইয়াৰলুং চাংপোৰ ওচৰতে থকা চেমা ইউংডুং যিটো হিমবাহ এইটো আমি ধৰি লৈছোঁ চেমা ইউংডুং হিমবাহ গতিকে এই চেমা ইউংডুং হিমবাহৰ পৰাই ব্ৰহ্মপুত্ৰ নৈখন বৈ আহিছে তিব্বতৰ মাজেদি আৰু এইখিনিতে আছে আমাৰ নামচা বাৰৱা নামচা বাৰৱা এই নামচা বাৰৱা পৰ্বতৰ ওচৰেদিয়ে ব্ৰহ্মপুত্ৰ নৈখন বৈ আহিছে আৰু অৰুণাচলত প্ৰৱেশ কৰিছে অৰুণাচলত যেতিয়া প্ৰৱেশ কৰিব তেতিয়া ইয়াৰ নামটো হৈ গৈছে চিয়াং অৰুণাচলত প্ৰৱেশ কৰোঁতে ইয়াৰ নামটো চিয়াং হৈছে তাৰ পাছতে যেতিয়া এইখন অসমত সোমাইছে তেতিয়া ইয়াক আমি আকৌ জানিছোঁ দিবাং বুলি জানিছোঁ তাৰ পাছতে দিহাং বুলি জানিছোঁ তাৰ পাছতে যেতিয়া এইখন অসমত প্ৰৱেশ কৰিলে অসমত প্ৰৱেশ কৰাৰ পাছতে এইফালৰ পৰা দিবাং আহিছে এইখন দিহাং হ'ল এইখন লোহিত আহিছে গতিকে গোটেই তিনিখন অসমত একেলগে মিলিছে তাৰ পাছতে এইখনক ব্ৰহ্মপুত্ৰ নামেৰে জনা গৈছে যিখন অসমৰ মাজেদি বৈ গৈছে আমি হয়তো বুজিব পাৰিছোঁ এইটো আমি ক'ব পাৰোঁ যে এইটো চেমা ইউংডুং ঠিক আছে চেমা ইউংডুং বুলি কোৱা হৈছে তাৰ পাছতে এই চেমা ইউংডুংটো আমাৰ যিটো আমাৰ হিমবাহ আছে এই হিমবাহটোৰ পৰাই ব্ৰহ্মপুত্ৰ নদীখন বৈ আহিছে বা তাৰ পৰাই উৎপত্তি হৈছে বুলি কোৱা হৈছে ইয়াৰলুং চাংপো নামৰ যিখন ঠাই সেই ঠাইৰ পৰা এতিয়া সেই ব্ৰহ্মপুত্ৰকে বিভিন্ন নামেৰে জনা যায় আৰু অসমৰ যি স্থানীয় বড়ো সেই বড়োসকলৰ যিটো বড়ো ভাষাত সেইটো দৈমা বা বাৰ্লুং বুথুৰ বুলি জনা যায় দৈমা বা বাৰ্লুং বুথুৰ বুলি বড়ো ভাষাত ব্ৰহ্মপুত্ৰ জনা যায় এতিয়া তাৰ পাছতে আমি কিছুমান MCQ চাওঁ যিবিলাক এক্সাম পইণ্ট অফ ভিউ ইম্পৰ্টেণ্ট হয় আৰু এক্সাম পইণ্ট অফ ভিউ বুলিয়ে নহয় এতিয়া আমি যিমানবিলাক পঢ়িলোঁ এইবিলাক ৰিভাইজ হ'ব আৰু আমি কিছুমান নতুন কথা আৰু এই MCQবোৰ থ্ৰুৱেদিয়ে জানিবলৈ যত্ন কৰিম এনেকুৱা আছে দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ কল ইন টিবেট মানে তিব্বতত ব্ৰহ্মপুত্ৰক কি বুলি কোৱা হয় সেই কথাটো সোধা হৈছে আমি এতিয়া ইতিমধ্যে আমি গম পাইছোঁ যে তিব্বতত ব্ৰহ্মপুত্ৰক কোৱা হয় ইয়াৰলুং চাংপো তিব্বতত ব্ৰহ্মপুত্ৰক কোৱা হৈছে ইয়াৰলুং চাংপো এইখিনিতে কওঁতে মই এইখিনিতে কোৱাটো অকণমান ভুল হ'ল
এই ইয়াৰলুং চাংপো বুলি ব্ৰহ্মপুত্ৰক কোৱা হয় তিব্বতৰ প্ৰান্তত কিন্তু এই যেটো মানে সেমায়ুংডুং গ্লেচিয়াৰ বা হিমবাহ আছে সেই সেমায়ুংডুং হিমবাহটো ওলাই আহিছে তামচুক খামলা সুৰটেন নামৰ ঠাই এই কথাটো মোৰ কোৱাটো অকণ খেলিমেলি হ'ল যেটো তামচুক খামলা সুৰটেন এই ঠাইৰ থকা যেটো সেমায়ুংডুং হিমবাহ এই সেমায়ুংডুং হিমবাহটোৰ পৰাই ব্ৰহ্মপুত্ৰ ওলাই আহিছে আৰু এই ব্ৰহ্মপুত্ৰকে তিব্বত অঞ্চলত জনা যায় যেটো মানে নাম ইয়াৰলুং চাংপো বুলি জনা যায় এটো ইয়াৰলুং চাংপো নামেৰে ইয়াক তিব্বত প্ৰান্তত জনা যায় প্ৰশ্নটোত হেতুৱে সুধিছে ইয়াত অকল চাংপো বুলি আছে কোনো কথা নাই ইয়াৰলুং চাংপো তাৰ পিছতে আমি পিছৰ প্ৰশ্নটো যদি লক্ষ্য কৰো এটোত সুধিছে what is the name of the river of চাংপো in অৰুণাচল প্ৰদেশ অৰুণাচল প্ৰদেশত ৰিভাৰ চাংপো কি বুলি জনা যায় অপচনত দিছে দিহাং দিবাং লোহিত সুবনশিৰি আমি পাইছো যে ইয়াক যিখন আমাৰ চাংপো ইয়াৰলুং চাংপো ৰিভাৰ সেইখন অসমত কি বুলি জনা যায় অৰুণাচলত প্ৰৱেশ কৰাৰ পাছত এনেকে অসমত যে প্ৰৱেশ কৰিছে এইখনক কি বুলি জনা যায় দিহাং বুলি জনা যায় হয়নে দিহাং দেন যেটো আমাৰ যেটো পাছৰ প্ৰশ্ন আছে পাছৰ প্ৰশ্নটো আমি চাইছো the which of the following river joins with Dihang river to form Brahmaputra near the city of Sadia Sadiar ওচৰতে Dihang river Dihang নদীৰ লগত আৰু দুখন নদী মাৰ্জ হৈছে মানে লগ খাই ব্ৰহ্মপুত্ৰ হৈছে মই অলপ আগতে হে আলোচনাটো কৰিছো এই নদী দুখন হৈছে কি দিবাং আৰু লুইত ঠিক আছে দিবাং আৰু লুইত নেক্সট কোৱেশ্চনটো হৈছে which of the following is not north bank tributary of river Brahmaputra কোনখন উপনদী ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত নহয় সুধিছে দিহিং জয়ধল সিয়াং ধনশিৰি কোনখন নহয় সুধিছে আমি এই মেপখনৰ পৰা অকমান বুজিবলৈ যত্ন কৰিম আমাৰ যিখন ট্ৰিবিউটাৰিজ মেপ আছে অসমৰ উপনদী অকমান ব্লাৰ হৈছে এনচিআৰটি পালোৱাৰ কাৰণে তথাপিতো আমি এখন ধৰিব পাৰিম বুলি ভাবিছো এফালে আমাৰ দক্ষিণ পাৰত আছে দিহিং বুঢ়ী দিহিং দৰিকা দিখৌ ভুগদৈ ধনশিৰি কলংহুটি কপিলি ভৰলু তাৰ পিছতে কৃষ্ণাই আছে তাৰ পিছতে এই উত্তৰ পাৰত আছে আমাৰ গংগাধৰ তাৰ পিছতে এখন মানাহ আছে হুনকুখ আছে পাগলাদিয়া বেগী পুঠি ধনশিৰি ডিক্ৰং ৰঙা নদী সোৱণশিৰি আছে এখন আটাইতকৈ দীঘল নদী ব্ৰহ্মপুত্ৰৰ তাৰ পিছতে এইকেইখনে আছে আমাৰ আৰু আছে এইখন মানে বিশেষকৈ আলোচনাত এইখন নদীৰ কথাই আলোচনা কৰা যায় এতিয়া আমাক সুধিছিলে প্ৰশ্নটো যে এই যিকেইখন নদীৰ নাম উল্লেখ আছে ইয়াতে উত্তৰ পাৰত নথকা নদীখন হৈছে দিহিং কাৰণ দিহিং আছে আমাৰ দক্ষিণ পাৰত হয় নে দিহিং আছে আমাৰ দক্ষিণ পাৰত তাৰ পাছতে যেটো পাছৰ প্ৰশ্ন যে which of the following is not south bank tributary কোনখন সাউথ বেংক ট্ৰিবিউটাৰি নহয় আমি ইতিমধ্যে পালো যে দিহিংখন এখন সাউথ বেংক ট্ৰিবিউটাৰি এখন সাউথ বেংক ট্ৰিবিউটাৰি কপিলি সাউথ বেংক তাৰ পিছতে কৃষ্ণা এখন সাউথ বেংক কিন্তু মানাসখন হৈছে নৰ্থ বেংক ট্ৰিবিউটাৰি মানে উত্তৰ পাৰৰ নদী ঠিক আছে তাৰ পাছতে নেক্সট কোৱেশ্চনটোত কৈছে যে what is the name of Brahmaputra in Bangladesh বাংলাদেশত ব্ৰহ্মপুত্ৰৰ নামটো কি সুধিছে যমুনা পদ্মা মেঘনা মাধুকা বাংলাদেশত ব্ৰহ্মপুত্ৰৰ নামটো হৈছে যমুনা এই মেপখন চাই আমি হেতু কথা বুজিব পাৰিম এই মেপখন এইখন আমি লক্ষ্য কৰিম এটা আমি দেখিবলৈ পাইছো যে আমাৰ ব্ৰহ্মপুত্ৰ বৈ আহিছে অৰুণাচল অসমৰ এনেকে মাজেদি তাৰ পিছত এফালে ইউপি বিহাৰ পশ্চিম বংগেদি গংগা বৈ আহিছে ইয়াত একলগ হৈছে তাৰ পাছতে এই নদীখনৰ নাম হৈ গৈছে পদ্মা তাৰ পাছত এফালৰ পৰা বৰাক নদী আহিছে যিখনৰ নাম হৈছে মেঘনা এই বাংলাদেশত যাৰ নাম হৈ গৈছে মেঘনা আৰু পদ্মা আৰু মেঘনা লগ লাগি বে অফ বেংগল মানে বংগোপসাগৰত পৰিছে এই ব্ৰহ্মপুত্ৰ নদীখন এইখন যিখন ব্ৰহ্মপুত্ৰ নদীখন যেতিয়া বাংলাদেশত প্ৰৱেশ কৰিছে
তেতিয়া ইয়াৰ নাম হৈ গৈছে যমুনা ঠিক আছে ইয়াৰ নাম যমুনা হৈ গৈছে তুমি এটা কথা এইখিনিতে মন কৰাটো দৰকাৰ বুলি মই ভাবিছোঁ এতিয়া আমি এখন নদী পাইছোঁ যিখন আমাৰ তাজমহলৰ কাষত আছে বুলি যে কয় যে যিখন নদীৰ পাৰ তাজমহল আছে সেইখনো যমুনা সেইখনক লিখে এনেকৈ যমুনা ৱাই আৰু আমাৰ ব্ৰহ্মপুত্ৰখনক লিখে যমুনা জি এখন লিখে ব্ৰহ্মপুত্ৰৰ ক্ষেত্ৰত এখন লিখে যমুনাৰ ক্ষেত্ৰত ঠিক আছে ওকে তাৰ পাছত যেটো আমাৰ নেক্সট কোৱেশ্চন আছে নেক্সট কোৱেশ্চনটোত সুধিছে যে হোৱাট ডিভাইডছ ব্ৰহ্মপুত্ৰ বেচিন উইথ বৰাক বেচিন ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ আৰু বৰাক অৱবাহিকাৰ সিহঁত দুটাৰ মাজত কোনে ডিভিজন ক্ৰিয়েট কৰিছে কোনে মানে ভাগ কৰিছে পৃথক কৰিছে সুধিছে পাটকাই ৰেঞ্জ বৰাইল ৰেঞ্জ গাৰো ৰেঞ্জ নাগা ৰেঞ্জ শুদ্ধ উত্তৰটো হৈছে বৰাইল ৰেঞ্জ আমি এই মেপখনত যদি চাওঁ ইয়াতে আমাৰ হিলছখিনি আছে এইখিনি আমাৰ হিলছ অসমৰ আশে-পাশে থকা ডাফলা হিলছ অৰুণাচল মিচিমি হিলছ আছে পাটকাই আছে তাৰপিছত নাগা হিলছ আছে মিকিৰ হিলছ এইটো বৰাইল ৰেঞ্জ আছে ইয়াতে গাৰো খাচী হিলছ এইটো আমি জানো এইটো জয়ন্তীয়া হিলছ আছে তো আমাৰ যেটো বৰাইল ৰেঞ্জ সেই বৰাইল ৰেঞ্জৰ মাজেদি আমাৰ যিখন বৰাক নদী বৈ আহিছে গতিকে এই বৰাক আৰু ব্ৰহ্মপুত্ৰৰ যিখিনি আমাৰ বেচিন আছে এইখিনি কোনে ডিভাইড কৰিছে তেতিয়াহ'লে বৰাক ৰেঞ্জে ডিভাইড কৰিছে ঠিক আছে তাৰ পাছৰ যেটো আমাৰ লাষ্ট কোৱেশ্চন হেতুৱে হৈছে কি হোৱাট ইজ দ্য লংগেষ্ট ট্ৰিবিউটাৰী অফ ৰিভাৰ ব্ৰহ্মপুত্ৰৰ লংগেষ্ট ট্ৰিবিউটাৰী সুধিছে পাগলাদিয়া ভোগদৈ দিহিং সুবনশিৰি ব্ৰহ্মপুত্ৰৰ লংগেষ্ট ট্ৰিবিউটাৰী হৈছে সুবনশিৰি তাৰ পাছতে আৰু এটা কোৱেশ্চন আছে MCQ বেস যেটো হৈছে দা গাই a tributary to the Brahmaputra is situated between যিখন আমাৰ গাই নদী সেই গাই নদীখন কোন কেইখন নদীৰ মাজত আছে সুধিছে ধনশিৰি বৰনদী কপিলি দিহাং দেন সুবনশিৰি দিহাং সুবনশিৰি পাগলাদিয়া এই গাই নদীখন আছে আমাৰ সুবনশিৰি আৰু দিহাঙৰ মাজত আমি মেপত চাব পাৰো আমাৰ এখন মেপখন এই মেপত যদি আমি লক্ষ্য কৰো মেপখনত গাই নদীখন নাই তথাপিতো আমি দেখাব পাৰিম আমাৰ যিখন দিহাং এইখন দিহাং নদী এখন তাৰ পাছতে এখন হুৱনহিৰি নদী এই হুৱনহিৰি আৰু দিহাঙৰ মাজতে ধেমাজি ডিস্ট্ৰিক্টৰ মাজেদি ব্ৰহ্মপুত্ৰ ট্ৰিবিউটাৰী এইখনকে আমি ক'ব পাৰো গাই নদী গতিকে গাই নদী আছে কাৰ মাজত আমাৰ ধেমাজি ডিস্ট্ৰিক্টৰ মাজেদি বৈ আহিছে আমাৰ দিহাং আৰু হুৱনহিৰিৰ মাজত গতিকে আমি ব্ৰহ্মপুত্ৰ ৰিভাৰৰ বিষয়ে যথেষ্টখিনি আমি অধ্যয়ন কৰিলো যথেষ্টখিনি কথা জানিবও পাৰিলো এতিয়া এই ব্ৰহ্মপুত্ৰ নদীতে দুটাকৈ নদী দ্বীপ আছে এটা পৃথিৱীৰ সৰ্ববৃহৎ নদী দ্বীপ আৰু অন্যটো হৈছে পৃথিৱীৰ আটাইতকৈ সৰু নদী দ্বীপ গতিকে পৃথিৱীৰ আটাইতকৈ সৰু নদী দ্বীপটোনো কি যেটো ব্ৰহ্মপুত্ৰত আছে সেইটো আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰিব আমি এই ব্ৰহ্মপুত্ৰৰ যিবিলাক ট্ৰিবিউটাৰিজ আছে উপনদী আছে সেইবিলাকৰ আলোচনা ইয়াৰ পাছৰ ভিডিঅ'টোত কৰিম এই ভিডিঅ'টোত যদি আপোনালোকৰ কিবা ডাউট ৰৈ গৈছে সেইখিনি কমেন্ট সেকশনত সুধিব পাৰে আৰু টেলিগ্ৰাম চেনেলত এই পিডিএফটো আপলোড কৰিম আপোনালোকৰ ডাউটখিনি টেলিগ্ৰাম চেনেলত সুধিব পাৰে ওকে টেক কেয়াৰ থ্যাংক ইউ